হেল্ল' নমস্কাৰ, মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পচলাৰ লগত হাঁহৰ মাংস। তেতিয়াহ'লে বলক আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ কাৰণে মোক আজি লাগিব পচলা। পচলাটো মই এনেকৈ পিহনাত ৰুকি লৈছোঁ। গোটেইখিনি মই এনেকৈ ৰুকি ল'ম আৰু ৰুকি হোৱাৰ পাছত পচলাখিনি কাটি হোৱাৰ পাছত মোৰ হাতখনত অলপ মিঠাতেল লগাই লৈছোঁ। পচলাখিনি মই এতিয়া মোহাৰিব লাগিব হাতেৰে, নহ'লে দাগ লাগিব পাৰে। দাগ লগাৰ ভয়তহে মই মিঠাতেল অলপ লগাই লৈছোঁ। এইখিনি মই ধুনীয়াকৈ হাতেৰে মোহাৰি ল'ম। আৰু এয়া চাওক, পচলাখিনি মই ধুনীয়াকৈ মোহাৰি ল'লোঁ। আৰু এয়া মোৰ সৰুকৈ কটা 300 গ্ৰাম হাঁহৰ মাংস। আৰু এইফালে মিডিয়াম চাইজৰ দুটা আলু, মিডিয়াম চাইজৰ দুটা পিঁয়াজ, আৰু এয়া জিৰা পিহি লৈছোঁ। আৰু এয়া জালুকৰ গুড়ি আৰু মিট মছলা, আদা নহৰু পেষ্ট, দুখিলা তেজপাত, আৰু এইফালে এয়া গৰম মছলা। আৰু গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। আৰু ইফালে এয়া পচলাখিনি। আৰু এইখন কেৰাহী মই দি লৈছোঁ। কেৰাহীখনত মই আন্দাজমতে তেল দিছোঁ আৰু এই পাঁচফোৰণ দিলোঁ। পাঁচফোৰণ দি লগতে দুটা শুকান জলকীয়া, তেজপাত আৰু লগতে কাটি লোৱা পিঁয়াজখিনি ইয়াত মই গোটেইখিনি দি ল'ম। এতিয়া মই পিঁয়াজখিনি লৰাই ল'ম। লৰাই হোৱাৰ পাছত মই ইয়াত দিম আদা নহৰুখিনি দি দিম আৰু দি অলপ লৰাই নহৰু গোন্ধটো যাবলৈ দিম। আৰু গোন্ধটো যোৱাৰ পাছতে মই ইয়াত অকণমান হালধি দিম। হালধি আধা চামুচ দিছোঁ। হালধি আধা চামুচ দি লগতে এবাৰ লৰাই আৰু তাৰপিছত মই মাংসখিনি ইয়াত দি দিম। এয়া মাংসখিনি মই ইয়াত দি দিলোঁ। মাংসখিনি দিয়াৰ পাছত এতিয়া মই লৰাই ইয়াত মই আকৌ যিখিনি মছলা আছে সেইখিনি ইয়াত দি দিম। এয়া মই জিৰা গুড়িখিনি দিলোঁ, তাৰপিছত জালুকৰ গুড়ি দিলোঁ, তাৰপিছত মিট মছলা দিম। খালি অকল মই গৰম মছলাখিনিহে ৰাখি থ'ম, সেইখিনি শেষলৈকে ৰাখিছোঁ। আৰু এতিয়া গোটেইখিনি দিয়া হোৱাৰ পাছত মই আলুখিনি দি দিম। আলু দি দিলোঁ আৰু ভালকৈ লৰাই ল'ম। এয়া মই আন্দাজমতে নিমখ দিছোঁ সোৱাদ অনুসৰি। এতিয়া 15 মিনিটৰ কাৰণে মই মাংসখিনি ভাজি ল'ম। 15 মিনিটৰ পাছত পচলাখিনি ইয়াত মই দি দিম আৰু দি মই ধুনীয়াকৈ লৰাই আকৌ মই 10 মিনিটৰ কাৰণে মাংসখিনি আৰু পচলাখিনি ভালদৰে ভাজি ল'ম। মাংসখিনিত মই পানী ব্যৱহাৰ কৰা নাই, কাৰণ পচলাৰ পৰা অলপ অলপ পানী ওলাই থাকে। সেইকাৰণে আজি মই মাংসত পানী দিয়া নাই আৰু এনেকৈয়ে মই ভাজি আছোঁ। আৰু এতিয়া ঢাকোন দি ৰাখি দিম। এতিয়া মাংসখিনি হৈ গ'ল আৰু গৰম মছলাখিনি ইয়াত মই দি দিছোঁ। আৰু ইয়াত মই শুকান জলকীয়া দিয়াৰ কাৰণে অকণমান ৰেড চিলি পাউডাৰ দিম। এইখিনি মই আধা চামুচ ৰেড চিলি পাউডাৰ দিছোঁ। আৰু এতিয়া মই 2 মিনিট লৰাই মোৰ পচলাৰ লগত হাঁহৰ মাংস ৰেডি। আৰু আপোনালোকে মোক এনেকৈয়ে মৰম দি যাব আৰু মোৰ চেনেলটো যাতে প্লিজ ছাবস্ক্ৰাইব কৰে। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।